লগা আৰু যিটো ভাব লগা আছিলে সেইটো আমি আজি মোৰ মনত যিটো দুখ আছে সেইটো মই আজি কৈ আছোঁ। মই যেতিয়া আছিলে বিজেপিৰ লগত তেতিয়া মই ৰেচন কাৰ্ড অলৰেডি বনোৱা আছিলে। সেইটো বস্তুটো আমি আজিলৈকে মই পিছত কিবা ক্ষেত্ৰত আমাৰ কিবা পাৰ্টি হিচাপত আমি পাৰ্টিৰ পৰা ওলাই গ'লোঁ। ওলাই পিছত আমাৰ যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখন আজি যি মানুহে বিজেপিত আছে সিহঁতেহে খাই আছে, আৰু যি মানুহে বেলেগ পাৰ্টি বা STC নহওক বা কংগ্ৰেছ নহওক বা যি বিভিন্ন মানুহ মানে পাৰ্টি বিভিন্ন মানুহ কৈছে সিহঁতৰ ৰেচন অলৰেডি কটা হৈছে। সেইটো কাৰণে মই এটা দুটা আজি যি কথা ক'ব নলগা আছিলে সেইটো কথা মই আজি উল্লেখ কৰি আছে যে আমাৰ বিক্ৰম হনছে ছাৰে আহিছে যেতিয়া মই সেইটো এক দুটা কথা মোৰ মনৰ কথাটো আজি মই কৈ আছে যে মই লৱাৰচন চাংমা আজি মই নিবিথং পৰা সেইটো কথা ক'ব লগা হৈ গ'ল। কিয় কি মই সেইটো কথা ক'ব নালাগিছিলে, হ'লেও মই নিজৰ মনৰ দুখ কিবা এটা সেইটো ৰেচন কাৰ্ডটো এতিয়া বৰ্তমান আমাৰ যিকেইটা গাৰো লিডাৰ হওক বা আমি কাৰ্বি লিডাৰ হওক যোনেই হওক একচুৱেলি অলৰেডি আমাৰ এইটো ফটো দিয়া হৈ গ'ল। অলৰেডি আমি পাব লাগে, ৰেচন পাই আছে, যিটো পাব লাগিছিলে সেইটো বস্তুবিলাক আমি আজিলৈকে পোৱা নাই। সেই ক্ষেত্ৰত আজি মই আমাৰ বিক্ৰম হনছে ছাৰ আহিছে যেতিয়া মই এই কথাখন আজি উল্লেখ কৰি আছে। আমাৰ কথা ইমানতে সামৰি কৰি দিলোঁ মই।